ভাল বস্তুবোৰ হৈ আছে তোমাৰ আবেগবোৰ সম্ভালি থাকা আমি নিৰ্দিষ্টভাৱে সেই সকলোবোৰ পাওঁ আৰু সিহঁতে দেখুৱাবলৈ আৰম্ভ কৰে আৰু যেতিয়া আমি ভাবো তেতিয়া সিহঁতে নাভাবে আৰু মই মোৰ প্ৰতিকল্পতে কৈছিলো মই নাজানো মই মোৰ জীৱনত কি কৰিলোহেঁতেন যিটো মই শিকা নাছিলো যে আবেগবোৰ কেতিয়াও আঁতৰি নাযায় কিন্তু আমি সেইবোৰ চম্ভালিবলৈ শিকিব পাৰোঁ আৰু সেইটো সঁচা মুখ্য কথাবোৰৰ ভিতৰত এটা যিটো মই এই সপ্তাহৰ অন্তত তোমালোকক শিকাব বিচাৰোঁ কাৰণ বহুত বছৰ মই মোৰ জীৱনত এনেদৰে আশা কৰি পাৰ কৰিছিলো যে মই যদি কেতিয়াবা খঙাল নহলো হয় মই যদি কেতিয়াও অধৈৰ্য নহলো হয় মোৰ যদি কেতিয়াও বিৰক্তি নাহিল হয় মোৰ যদি কেতিয়াও বেয়া নালাগিল হয় মোৰ যদি কেতিয়াও দুখ নালাগিলে হয় কিন্তু ই দেখা গৈছিল যে যিমানে মই গালি নিদিছিলো কিয় যিমানে মই প্ৰাৰ্থনা নকৰো কিয় আৰু যিমানে মই ঈশ্বৰক বিশ্বাস নকৰিছিলো কিয় যাতে সেই নাকাৰাত্মক আৱেগবোৰ দেখা নিদিয়ে সিহঁতে মাত্ৰ উভতি আহেই অৱশেষত মই গালাতিয়া 5ৰ পৰা ঈশ্বৰৰ বাণীত এটা গোপন কথা গম পালো যে তেওঁ আমাক এটা ফল দিছে যাৰ নাম হ'ল আত্মদমন আচলতে 2 তিমথিয় 1:7 পৌলে তিমথিয়ক কৈছিল যে ঈশ্বৰে আমাক এটা ভয়ৰ আত্মা দিয়া নাই বৰং শক্তি প্ৰেম আৰু শব্দৰ মন দিছে কিন্তু যদি তুমি বিস্তাৰিত বাইবেলখন পঢ়া ই কয় এটা প্ৰেমৰ শক্তিৰ আত্মা আৰু এটা শান্ত ভাল সমতাত থকা মন আৰু এটা আত্মদমনৰ আত্মা সেয়ে আচলতে ঈশ্বৰে আত্মদমনৰ এটা আত্মা বা এটা ফল আমাৰ মাজত সুমুৱাই দিছে আৰু ক'বলৈ দুখ লগা যে বহু মানুহে সিহঁতৰ বেছিভাগ সময় অন্য কাৰোবাক দমন কৰিব চেষ্টা কৰি পাৰ কৰে য'ত সিহঁতে নিজক দমন কৰি চেষ্টা কৰি থাকিব লাগে হলেলুয়া আচলতে সেই শক্তি আৰু প্ৰেমৰ আত্মা আৰু শব্দৰ মনটো বা আত্মদমন শক্তিটো শয়তানৰ বিৰুদ্ধে হ'ব লাগে যিয়ে তোমাৰ ওপৰত খোজ কাঢ়িব বিচাৰে আৰু প্ৰেমটো অন্য মানুহৰ বাবে আৰু দমনটো তোমাৰ নিজৰ বাবে সদায় ৰাখিব লাগে কিন্তু ক'বলৈ দুখ লগা যে মানুহে নিজকে ভাল পাবলৈ আৰু বেলেগক দমন কৰিবলৈ চেষ্টা কৰে আৰু শক্তিটোক ভুলকৈ ব্যৱহাৰ কৰে আৰু আমি ইয়াক মিহলি কৰি দিওঁ আৰু এটা ভয়ৰ আত্মা নহয় কিন্তু শক্তি প্ৰেম আৰু এটা শব্দৰ মন বা এটা আত্মদমনৰ আত্মা মই সকলোৱে ভালকৈ আৰু চিঞৰি ক'ব বিচাৰো মোৰ আত্মদমন আছে যদি তুমি এজন খ্ৰীষ্টিয়ান হোৱা তুমি তোমাৰ জীৱনত কেতিয়াও কোৱা উচিত নহয় যে মই মাত্ৰ নিজক দমন কৰিব নোৱাৰো কাৰণ তুমি নিজক দমন কৰিব পাৰা যদি তুমি বিচাৰা আৰু তুমি যদি অভ্যাস কৰিবলৈ আৰম্ভ কৰা তেন্তে সেই ফলটো বিকাশ হ'ব আৰু বৃদ্ধি হ'ব আৰু আত্মদমন তোমাৰ জীৱনৰ মহান বন্ধু হ'ব আত্মদমনে তোমাৰ জীৱনত সকলো বস্তু ঠিক ঠাইত ৰাখে আৰু যদি তুমি আত্মাৰ ফলৰ এই তালিকাখন গালাতিয়া 5ত পঢ়া ই প্ৰেমেৰে আৰম্ভ হয় প্ৰেম আনন্দ শান্তি ধৈৰ্য মহানতা দয়া নম্ৰতা বিশ্বাসতা আত্মদমন মই নিশ্চিত যে মই কেইটামান এৰিলো কিন্তু মই মোৰ যুক্তিটো দিম প্ৰথমটো হ'ল প্ৰেম শেষৰটো হ'ল আত্মদমন আৰু ঈশ্বৰে এদিন মোক দেখুৱাইছিল যে প্ৰেমৰ পৰাই সকলো আৰম্ভ হয় আৰু বাকী সকলোবোৰ প্ৰেমৰ পৰা ওলায় প্ৰেম আনন্দ শান্তি ধৈৰ্য কিন্তু আত্মদমনটো ইয়াৰ শেষত আছে আৰু সিহঁত কিতাপৰ অন্তৰ নিচিনা আত্মদমনৰ অবিহনে ইয়াৰ এটাও কাম নকৰে আৰু অন্যহাতে আত্মদমনৰ অবিহনে মোৰ কেনেকৈ কেতিয়াবা শান্তি হ'ব যদি মোৰ কোনো আত্মদমন নাই মই কেনেকৈ বিশ্বাসী হ'ম যদি মোৰ কোনো আত্মদমন নাই মই কেনেকৈ নম্ৰতা দেখুৱাম যদি মোৰ কোনো আত্মদমন নাই সেয়ে আমি সঁচাকৈ আত্মদমনৰ বিষয়ে ভাবিব লাগে আৰু আমি সঁচাকৈ বুজি পাব লাগে যে ঈশ্বৰে আমাক ইয়াৰ বাবে যোগ্য হ'বলৈ ধৰি আছে আৰু তেওঁ ইয়াক আমাৰ ভিতৰত সুমুৱাই দিছে আৰু তেওঁ আমি ইয়াক ব্যৱহাৰ কৰাটো আশা কৰে মই বুজি পাবলৈ আৰম্ভ কৰিছিলো যে মই আবেগবোৰ যিবোৰ মই পাব নিবিচাৰিছিলো সেইবোৰ কেতিয়াও আঁতৰি নাযায় কিন্তু মই সেইবোৰ ঈশ্বৰে দমন কৰাটো আশা কৰি আছিলো বিশেষকৈ নাকাৰাত্মকবোৰ অন্য কথাত মোৰ যদি খং উঠে বাইবেলে কয় খং কৰা আৰু পাপী নহবা মই ইয়াৰ বাবে একো কৰিব নোৱাৰো যদি হঠাতে মোৰ খং উঠে কিন্তু আত্মদমনৰ দ্বাৰা মই পাপ নকৰাকৈ থাকিব পাৰো আৰু মোৰ পৰা সেই খংটো ভুল ধৰণে ওলাই আহিব নিদিব পাৰো আৰু মই ইয়াক জোৰ দিয়া আৰু এনেকৈ ভাও জোৰা দৰকাৰ নাই যে এইটো তাত নাই কিন্তু মই শিকিব লাগে যে কাক খং কৰিব লাগে আৰু বাইবেলে কয় আমি মঙৰ তেজৰ বিৰুদ্ধে নহয় সেয়ে মানুহবোৰ মোৰ শত্ৰু নহয় মোৰ যদি কাৰোবাৰ ওপৰত খং নুঠে তেন্তে মোৰ ছয়তানৰ ওপৰত খং উঠা দৰকাৰ যিয়ে মানুহজনৰ মাজেৰে কাম কৰি আছে মই ছয়তানক কেনেকৈ মজা দিম তুমি বেয়াটোক ভালেৰে ধ্বংস কৰিব পাৰা সেইকাৰণে বাইবেলে কয় তোমাৰ শত্ৰুক আশীৰ্বাদ দিয়া যদি কোনোবাই তোমাক ব্যৱহাৰ কৰে ই তোমাক খং তোলাব
এতিয়া তুমি সেইখিনিলৈ আহিছা য'ত তুমি কোৱা সিহঁতক ঘূৰাই পাবলৈ চেষ্টা কৰাটোত কোনো অৰ্থ নাই, কাৰণ সিহঁত মোৰ সঁচা শত্ৰু নহয় আৰু এইটো আচলতে ছয়তান হয়। হে মই কেনেকৈ ছয়তানক মজা দিম? মই মোৰ শত্ৰুক আশীৰ্বাদ দিম। তোমালোকৰ কিছুমানে সেইটো বুজি পোৱা নাছিলা। হে মই সেইটো আকৌ ক'ম। এইটো সঁচাকৈ এটা আধ্যাত্মিক গোপনীয়তা। ৰোমিয়া 12:21 এটা আধ্যাত্মিক গোপনীয়তা আছে। তুমি ভালটোৰ দ্বাৰা বেয়াটোক মাৰিব পাৰা। যিকোনোৱে যিয়ে এইটো কৰিবলৈ শিকিব পাৰে আৰু সিহঁতৰ আৱেগবোৰ যথেষ্টভাৱে মানিবৰ বাবে, শৃংখলাবদ্ধ হ'বৰ বাবে চম্ভালিব পাৰে আৰু ইয়াক কৰে, আৰু কেৱল মাত্ৰ শুনিবৰ বাবে নহয়, তুমি তোমাৰ জীৱনৰ মহান 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 বিজয়টো পোৱাৰ পথত আছা। আৰু কাৰণ ছয়তানে অনবৰতে তোমাক কষ্ট দিবৰ বাবে মানুহ লগাই থাকে, আৰু যদি তুমি সিহঁতক ঘৃণা কৰাৰ বাহিৰে অন্য একো নাজানা, তেন্তে তোমাৰ জীৱন ধ্বংস। তুমি ক'ব নোৱাৰা ই কেতিয়া আহিব। মই এখন অধিৱেশনৰ পৰা আহি যোৱা সপ্তাহত ঘৰত আছিলো আৰু মোৰ ভাগৰ লাগিছিলে। মই গোটেই সপ্তাহটো কাম কৰিছিলো। মোৰ তাৰ আগত 2 সপ্তাহৰ পৰা কাম কৰি আছিলো আৰু মই কোনোবাই মোলৈ দিয়া এটা মেইল খুলিছিলো য'ত মোক গালি পাৰি এয়া সেয়া লিখা আছিলে। এই কষ্ট দিছিলে। মই ভাগৰুৱা আছিলো। মই সেইটো শুনিব বিচৰা নাছিলো। সেয়ে মই পিছৰ 3টা দিন মানুহজনৰ বাবে প্ৰাৰ্থনা কৰি কটাইছিলো। তেনেকৈ তুমি ছয়তানক মজা দিব পাৰা। নিজক ৰক্ষা কৰিবলৈ চেষ্টা কৰাটো একো ভাল নকৰে। তুমি কিমান অপূৰ্ব সেয়া মানুহক ক'বলৈ চেষ্টা কৰাটো একো ভাল নকৰে। সিহঁতে মাত্ৰ বুজি নাপায়। মই এইটো আকৌ কোৱা দৰকাৰ। ইয়াত কিবা এটা ভাল ওলাই আছে। যেতিয়া তোমাৰ খং উঠে, যেতিয়া তোমাৰ অশান্তি হয়, যেতিয়া তুমি কষ্ট পোৱা আৰু ঘা লগা অনুভৱ কৰা, তুমি নিজকে দমন কৰিব পাৰা। তুমি খংটো দবাই থব নালাগে। সি একো সহায় নকৰে। তুমি ইয়াৰ অস্তিত্বটোক নামানাকে থাকিব নোৱাৰা, কিন্তু তুমি ইয়াৰ তোমাক দমন কৰা অধিকাৰটোক মানি নোলোৱা। তুমি আত্মদমনৰ ফলটোক ব্যৱহাৰ কৰা আৰু কোৱা, মই কষ্ট পাইছো, এইটো সঁচা, মই ইয়াক অনুভৱ কৰো, কিন্তু মই ইয়াক মোক দমন কৰিব নিদিওঁ। মই এটা অনুভূতিক মোৰ জীৱনটো ধ্বংস কৰিব নিদিওঁ। আৰু আজি কোনোবাই ইয়াত এটা দৈৱবাণী পাই আছানে? কাৰণ তোমালোকৰ বহুতে অনুভৱবোৰক তোমালোকৰ জীৱন ধ্বংস কৰিব দিছা, আৰু ইয়াক শেষ কৰা এইটোৱে সময়। এইটো এখন পৰিৱৰ্তনৰ ঠাই আৰু সম্পূৰ্ণ ৰূপান্তৰ হ'ব পাৰে তোমালোকৰ কিছুমানৰ বাবে। তোমালোকৰ কিছুমান খঙাল আৰু সোনকালে জগৰ লাগে আৰু সকলো সময়তে তুমি কষ্ট পোৱা, বা বেছিভাগ সময়তেই, আৰু তুমি ইয়াক বন্ধ কৰিব লাগে। মই যেনেকৈ ভাবো তাত মই একো সহায় কৰিব নোৱাৰো। নহয়, তুমি যেনেকৈ ভাবা তুমি এইটোত একো কৰিব নোৱাৰা, কিন্তু মই তোমাক এটা কথা কওঁ, যদি তুমি সিহঁতৰ বাবে প্ৰাৰ্থনা কৰা যিয়ে তোমাক কষ্ট দিছে, ছয়তানে তাৰ মুখখন বন্ধ কৰিব। সেয়ে মোক ইয়াক আৰু এবাৰ ক'ব দিয়া, মাত্ৰ নিশ্চিত কৰিবলৈ যে আমি ইয়াক পালো। যেতিয়া তুমি এই নাকাৰাত্মক আৱেগবোৰ অনুভৱ কৰা, তোমাক সিহঁতক দমন কৰিব নিদিবা। তোমাৰ যুদ্ধখন মানুহৰ লগত নহয়। ইফিছিয়াছ 6:12 কয়, আমি মঙহ আৰু তেজৰ সৈতে যুদ্ধ নকৰো, কিন্তু উচ্চ স্থানবোৰত সাম্ৰাজ্যবোৰ, শক্তিবোৰ আৰু পাপবোৰৰ সৈতে যুদ্ধ কৰো। ছয়তান হ'ল তোমাৰ শত্ৰু। সি কাম কৰিব পাৰে যিকোনোৰে দ্বাৰা কাম কৰে। সি কাম কৰা অন্য মানুহৰ ওপৰত খং নকৰিবা, কাৰণ কেতিয়াবা সি তোমাৰ মাজেৰেও কাম কৰে। আৰু তুমি জানা, আমি মানুহক কষ্ট দিবলৈ বহুতো কথা কওঁ, আমি কাম কৰো আৰু আমি এনেদৰে কাম কৰো যিটো আমি কৰা উচিত নহয়। আমি বহুতে চিন্তিত যে অন্য মানুহ আমাৰ লগত কি কৰে, ইয়াৰ পৰিৱৰ্তে যে আমি অন্য মানুহৰ লগত কি কৰো আৰু অন্য এইটো ধৰণে হ'ব লাগে। মই ভালকৈ কৈ আছো। মই ক'ব পাৰো আমি আজি ৰাতি তাত যাব পাৰো। আমিন। তাৰ মানে আমাৰ যুদ্ধখন মানুহৰ লগত নহয়, এইখন ছয়তানৰ লগত। বাৰু ভনী জয়ছ, মই তোমাক বিশ্বাস কৰো, মোৰ যুদ্ধখন ছয়তানৰ লগত। মই ছয়তানক কেনেকৈ মজা দিম? তুমি মানুহৰ লগত ভাল হোৱা যিয়ে তোমাক কষ্ট দিছে। মোক তোমাক কিবা এটা ক'বলৈ দিয়া। তুমি তোমাৰ আৱেগবোৰক চম্ভালিব পাৰা যদি তুমি সেইটো কৰা, কাৰণ তুমি এনেকুৱা এটা অনুভৱ নোপোৱা যিয়ে তোমাক সহায় কৰিব। তোমালোকে মোক বুজি পাইছানে? তুমি সেই অনুভূতিটো নোপোৱা যিটোৱে তোমাক তোমাৰ শত্ৰুৰ বাবে প্ৰাৰ্থনা কৰাত সহায় কৰিব আৰু তোমাৰ শত্ৰুৰ বাবে এটা আশীৰ্বাদ হোৱাত সহায় কৰিব। তুমি সিহঁতৰ বাবে কৈ থকা এটা অনুভূতি পাবা, তুমি নিজকে শৃংখলাবদ্ধ কৰিবা। এই কাৰণে নহয় যে তোমাৰ আত্মদমন আছে। কোৱা, মোৰ আত্মদমন আছে। তোমালোকে সকলোৱে কোৱা নাছিলা। কিছুমানে সিদ্ধান্ত লৈ আছা যদি তুমি এইটো পাব বিচাৰা। বাৰু সকলোৱে একেলগে, মোৰ আত্মদমন আছে। মই একেৰাহে আচৰিত হৈছিলো যে কেনেকৈ আমাৰ অনুভূতিবোৰো সলনি হৈ আছে। ই মোক আচৰিত কৰে। মই তথাপিও ইয়াক পোৱা নাই যাতে মই ভাল অনুভৱ কৰি বিচনালৈ যাব পাৰো। প্ৰভুৰ গুণ গোৱা, এটা ভাল দিন পালো।
পিছদিনা ৰাতিপুৱা উঠো এনেদৰে ভাবি যেন কাৰোবাৰ মূৰত কোবাই আছো। নাইবা বিচনালৈ এটা মহান চিন্তা লৈ যাওঁ আৰু সাৰ পাই উঠো আৰু কেতিয়াবা মই বিচনালৈ শাৰীৰিকভাৱে ভাল অনুভৱ কৰি যাওঁ, ৰাতিপুৱা বেয়া অনুভৱ কৰি সাৰ পাওঁ। এইটো যেন গোটেই ৰাতিটো কি হৈছিলে মই ইয়াক বুজি নাপাওঁ। কিন্তু মই শিকিলো যে যদি আমি আমাৰ জীৱনটো আমি কি অনুভৱ কৰি তাৰ দ্বাৰা জীয়াওঁ, আমি হয়তো আমাৰ জীৱনত লিখিব লাগিব ধ্বংস হোৱা, বেলেগৰ দ্বাৰা চালিত আৰু শত্ৰুৰ দ্বাৰা দমন হোৱা। কাৰণ অনুভূতিবোৰ বিশ্বাসীবোৰৰ 1 নম্বৰ শত্ৰু। আৰু তাৰোপৰি মানুহে মানুহক সিহঁতে কেনেকুৱা অনুভৱ কৰে কয়। আৰু আমি এই অধিৱেশনখনৰ মাজত সিদ্ধান্ত ল'ব লাগিব, যদি আমি বাইবেলৰ ঈশ্বৰক বিশ্বাস কৰোঁ বা আমাৰ অনুভূতিৰ ঈশ্বৰক। স্পষ্টৰূপে আমাৰ সিদ্ধান্তবোৰ ঈশ্বৰ নহয়, কিন্তু আমি কেতিয়াবা সিহঁতক ঈশ্বৰ বুলি মানো আৰু সেইটোৰ আমি কি বুজাওঁ যে আমি সিহঁতৰ ওচৰত শীৰ্ণত কৰোঁ। আমি আমাৰ অনুভূতিবোৰ মানি চলোঁ, আমাৰ অনুভূতিয়ে যি কয় সেয়া আমি কৰোঁ, আৰু আমি এতিয়াও অনুভূতি আমাক সঁচাকৈ নকয়। ছয়তানে অনুভূতিবোৰক আমাক প্ৰলোভিত কৰিবলৈ ব্যৱহাৰ কৰে আৰু আমাক দমন কৰে। আমি বাণীবোৰে কি কয় শিকিব লাগিব। আমি আমাৰ অনুভূতিবোৰৰ ওপৰত বাণীবোৰ বিশ্বাস কৰিব লাগিব। আৰু কেতিয়াবা আমি বিশ্বাস কৰোঁ বাণীবোৰতকৈ যি আমি বেছি অনুভৱ নকৰোঁ। তুমি দেখা পাবা যে মই কি বুজাইছোঁ, যেতিয়া সম্ভৱতঃ আজি ৰাতি আমি সেই বাৰ্তাটো পাম। কিছুমান মানুহ যদি সিহঁতে ঈশ্বৰৰ অনুভূতি বুজি নাপায়, সিহঁতে মানি লয় যে তেওঁ তাত নাই। যদি সিহঁতে অনুভৱ নকৰে যে সিহঁতে এটা অভাৱনীয় সাফল্য পালে, যেতিয়া সিহঁতে প্ৰাৰ্থনা কৰিছিল, সিহঁতে বিশ্বাস কৰে যে সিহঁতে এইটো সাফল্য পোৱা নাছিলে যেতিয়া প্ৰাৰ্থনা কৰিছিল। কেতিয়া আমি এইটো বিশ্বাস কৰিব নালাগে যিটো আমি অনুভৱ কৰোঁ। বাৰু বাদ দিয়া। ইব্ৰী 4:12 কয় যে আমি কেনেকৈ আত্মা আৰু মনক বিভাগ কৰিব লাগে তাক শিকিব লাগে। কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। বিস্তাৰিত বাইবেলে কয় যে প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাৱনা আৰু অভিপ্ৰায়কো চিনোতা। কিন্তু সহজভাৱে চাব গ'লে ৰজা জাকুবৰ বচনে কয় যে কেৱল ঈশ্বৰৰ বাণীয়ে আমাক মন আৰু আত্মা কি বিভাগ কৰাত সহায় কৰে। এই কি বুজায়? কেৱল ঈশ্বৰৰ বাণীয়ে আমাক শিকাব পাৰে ঈশ্বৰে কি কেনেকৈ জানিব পাৰি আৰু আমি কোন। মোৰ আত্মাটো মই, ঈশ্বৰ হ'ল ঈশ্বৰ। কিন্তু মোৰ আত্মাটো মই, তোমাৰ আত্মা তুমি। তোমাৰ এটা আত্মা আছে। তুমি যেতিয়া আকৌ জন্ম পাইছা, পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাই তোমাৰ আত্মাত বাস কৰিব আহে পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰা আৰু মাজেৰে। কিন্তু তুমি তথাপিও তুমি। উদ্দেশ্যটো হ'ল কেনেকৈ ঈশ্বৰৰ আত্মাৰ নেতৃত্ব হ'ব, মাৰ্গদৰ্শক পাব আৰু দমন হ'ব লাগে, যিটো তোমাৰ মাজত বা মোৰ মাজত আছে। কিন্তু সেইটো হ'বলৈ হ'লে আমি আমাৰ মনত এটা ডাঙৰ কাম কৰিব লাগিব। মোৰ মনটো কি? মোৰ অন্তৰখন হ'ল মোৰ মন, মোৰ ইচ্ছা আৰু মোৰ আৱেগ। মোৰ মনে মোক কয় মই কি ভাবোঁ, ঈশ্বৰে কি ভাবে নকয়। মোৰ তাত থকা পবিত্ৰ আত্মাই মোক ক'ব বিচাৰে যে ঈশ্বৰে কি ভাবি আছে। কিন্তু মই শিকিব লাগিব পবিত্ৰ আত্মাৰ প্ৰতি সক্ৰিয় হ'বলৈ। সেইটো ঘটিবৰ বাবে বহুতো মানুহ শাৰীৰিক আৰু তাৰমানে সিহঁতে মনেৰে জীয়াই। যদি আমি গীৰ্জাত শিকিবলগীয়া কিবা কথা আছে, তেন্তে এয়া মাত্ৰ ইব্ৰী 4:1 যি কয় সেয়া মন আৰু আত্মাক কেনেকৈ বিভাগ কৰিবা, কেনেকৈ জানিবা ঈশ্বৰ কি, কেনেকৈ জানিবা মই কোন। মই যি ভাবোঁ সেয়া মোৰ মনে কয়। মই কি বিচাৰোঁ সেয়া মোৰ মনে কয়। মোৰ আৱেগে কয় মই কেনেকুৱা অনুভৱ কৰোঁ। আমি শৰীৰত সেই অগভীৰ পৰ্যায়টোত প্ৰায় বহুদিন জীয়াওঁ আৰু অগভীৰতাৰ দ্বাৰা মই মঙহক বুজাইছোঁ আৰু আমাৰ আত্মাটো আমাৰ গভীৰ অস্তিত্বত থাকে। আৰু মই তোমাক আজি এটা ধৰ্মবাণী দেখুৱাম য'ত যীশুৱে শিষ্যবোৰক গভীৰতাত ওলাই আহিবলৈ প্ৰত্যাহ্বান দিছিলে। তেওঁ এটা মাছৰ উদাহৰণ ব্যৱহাৰ কৰিছিল আৰু গভীৰ পানীত এজাক বৃহৎ পৰিমাণৰ মাছ ধৰিবৰ বাবে। কিন্তু আমি ইয়াক অলপ আধ্যাত্মিক কৰিম
আজি ৰাতিৰ আমাৰ উদ্দেশ্যটোৰ বাবে যিটো মই ভাবোঁ এইটো তাত বহি থকা মাছৰ যুদ্ধযাত্ৰাটোৰ আধ্যাত্মিক বিপৰীত ক্ৰিয়া আৰু আমি আজি ৰাতি মানুহক ক'ব লাগে যে আত্মাৰ গভীৰতাত আহা, শৰীৰৰ অগভীৰতাৰ পৰা ওলাই আহা আৰু অগভীৰ জীৱনৰ পৰা য'ত তুমি কি ভাবা, কি বিচাৰা আৰু কি অনুভৱ কৰা বোৰ আছে আৰু কিছুমান আশীৰ্বাদৰ বাবে সাজু হোৱা। তোমাৰ জীৱনত থকা ঈশ্বৰৰ আটাইতকৈ চহকী উপস্থিতিৰ পৰা আৰম্ভ কৰি ঈশ্বৰে তোমাৰ দৈনিক বিত্তীয় প্ৰয়োজনবোৰ পূৰা কৰালৈকে ঈশ্বৰে তোমাক প্ৰত্যেকটো অৱস্থাতে আশীৰ্বাদ দিব বিচাৰে। তুমি তেওঁৰ পৰা শুনাটো বিচাৰে। গোপনীয়তা আৰু দুখবোৰ খুলি দিয়া জ্ঞান আৰু খবৰৰ বাবে এটা দৈৱবাণী পোৱা। তুমি তেওঁক জনাটো বিচাৰে আৰু তেওঁৰ পুনৰুত্থানৰ শক্তিক, তেওঁৰ পদবোৰক জানিবলৈ আৰু অন্য মানুহৰ বাবে আশীৰ্বাদ হ'বলৈ। তুমি সুস্থ হোৱাটো বিচাৰে, তোমাৰ উন্নতি হোৱাটো বিচাৰে আৰু সৃষ্টিশীলতা বিচাৰে। কিন্তু তুমি কি বিচাৰা, ভাবা আৰু অনুভৱ কৰা তাৰ অগভীৰতাত নোপোৱা। তোমালোকে মোৰ লগত আছানে? মই বিচাৰোঁ, মই ভাবোঁ, মই অনুভৱ কৰোঁ। মই বিচাৰোঁ, মই ভাবোঁ, মই অনুভৱ কৰোঁ। তুমি শুনা, নিজক শুনা, অন্য মানুহক শুনা, নিজক শুনা। সেয়াই আমি সকলো সময়তে কওঁ, মই বিচাৰোঁ, মই ভাবোঁ, মই অনুভৱ কৰোঁ। 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 মোক ক'ব দিয়া মই কি বিচাৰোঁ। এনেদৰে মই ভাবোঁ গোটেই দিনটো, সপ্তাহত 7 দিন এনেকৈ যায়। মই বিচাৰোঁ, মই ভাবোঁ, মই অনুভৱ কৰোঁ। ৰবট যলৈ মই যাওঁ সিহঁতে ৰবটটো চাব বিচাৰে। এতিয়া মইতো কৰিব লাগে বুলি অনুভৱ কৰা নাই। মই নাভাবোঁ যে এইটো এটা ভাল ধাৰণা আৰু মই নিবিচাৰোঁ। সেয়ে যেতিয়ালৈ ঈশ্বৰে মোক নকয়, মই নকৰোঁ। হয়তো কিছু সময় পিছত, কিন্তু মোৰ কথাটো হ'ল মই বিচাৰোঁ, মই ভাবোঁ আৰু মই অনুভৱ কৰোঁ দেশত বাস কৰোঁ। আৰু যেতিয়া আমি সেইটোত খুব সোমাই পৰোঁ, আমি ঈশ্বৰে কি বিচাৰে সেয়া হেৰুৱাই পেলাওঁ একেবাৰে। 1 মিনিটৰ বাবে ব'লা যোহান 5:30 আৰু মোক এটা অপূৰ্ব ধৰ্মবাণী দেখাব দিয়া। আজি মই এই ধৰ্মবাণীটোৰ বিষয়ে ভাবি আছিলোঁ। আচলতে মাত্ৰ মোৰ নিজৰ জীৱনৰ ওপৰত প্ৰাৰ্থনা কৰি আছিলোঁ, কাৰণ মই খুব বেছি বিচাৰোঁ যেতিয়া মই সিদ্ধান্তবোৰ লওঁ, ঈশ্বৰে যি সিদ্ধান্ত ল'লে হয় সেয়া ল'বৰ বাবে। বিশ্বাসী হিচাপে সেয়া আমাৰ কাম, আৰু ঈশ্বৰে যি সিদ্ধান্ত লয় সেয়া ল'বলৈ। কাৰণ তুমি চোৱা, আনকি যদিও ঈশ্বৰে কিবা এটা বিচাৰে, তেওঁ ইয়াক এই পৃথিৱীত সফল কৰি নিদিয়ে যদি আমি তেওঁৰ লগত চুক্তিত আহিবলৈ সিদ্ধান্ত নলওঁ। কাৰণ তেওঁ কয় মই তোমাৰ সন্মুখত জীৱনৰ মৃত্যু ৰাখিছোঁ, বাছনি কৰা। ঈশ্বৰে আমাক মুক্ত বাছনি দিয়ে। সেয়াই আমাক ঈশ্বৰৰ প্ৰতিবিম্বত সৃষ্টি হ'বলৈ দিয়ে, কাৰণ আমাৰ মুক্ত বাছনি আছে। আমি মাত্ৰ পুতলা নহয় যিটো তেওঁ কৰিবলৈ জোৰ দি থাকে, আৰু ঈশ্বৰৰ আমাৰ প্ৰত্যেকৰে জীৱনৰ বাবে এটা ইচ্ছা আছে, আৰু তেওঁৰ নেতৃত্ব দিবলৈ, উৎসাহ দিবলৈ আৰু আমাক দৰ্শাবলৈ চেষ্টা কৰে ভালকৈ আৰু মৰমেৰে। আমাৰ আটাইতকৈ গভীৰ অংশবোৰৰ দ্বাৰা ঈশ্বৰৰ পৰা শুনাটো মাত্ৰ জনাতকৈ বহুত বেছি। মাত্ৰ জনাটো, সুস্থিৰ সৰু মাতটো, তুমি জানা কি শুদ্ধ, তুমি জানা কি ভুল, তুমি জানা এটা কথোপকথনত তুমি অন্য একো ক'ব নালাগে, তুমি জানা তুমি সেইটোৰ বিষয়ে ক'ব নালাগে ইত্যাদিৰ নিচিনা। তুমি জানা সকলো সময়তে মানুহে মোক কি কয়, মই জানো মই এইটো কৰা উচিত নহয়, কিন্তু সেইটো এজন কেনেকুৱা ধৰণৰ বিশেষ বুৰ্বক। মই জানো মই এইটো কৰাটো উচিত নহয়, কিন্তু মই জানো মই এইটো খোৱা উচিত নহয়, কিন্তু মই জানো মই এই পইচাখিনি খৰচ কৰিব নালাগে, কিন্তু মই জানো মই এই মানুহজনক এনেকৈ ক'ব নালাগে, কিন্তু বাৰু মই সেই ওপৰৰ শাৰীত থকা সকলোকে দেখিছোঁ প্ৰায়। আনকি যেতিয়া আমি সেইটো কওঁ, আমি নিশ্চয় জানো ভিতৰত কিবা এটা জনা আছে, কিন্তু আমি সেইটোৰ দ্বাৰা জীয়াব শিকিব লাগিব আৰু সেইটোক অৱহেলা কৰিব নালাগে আৰু মাত্ৰ চলাই থাকিব লাগে, আৰু আমি যি বিচাৰোঁ সেয়াই কৰোঁ। তোমাক এটা গোপন কথা ক'ব পাৰোঁনে? অন্য এটা আধ্যাত্মিক গোপনীয়তা। তুমি কেতিয়াও এটা ভুল বাছনি কৰিব নোৱাৰা আৰু শুদ্ধ ফলাফল পাব নোৱাৰা। আমিন। জোৱাৰীবোৰে সেয়াই কৰে, আৰু ঈশ্বৰে আমি জোৱাৰী হোৱাটো নিবিচাৰে।
ডাঙৰ প্ৰাপ্য ডাঙৰ ক্ষতি ঈশ্বৰে আমি জোৱাৰী হোৱাটো নিবিচাৰে যে আমি বিনিয়োগকাৰী হোৱাটো বিচাৰে আজিৰ শিক্ষাটো কেনেকৈ তোমাৰ আৱেগবোৰ চম্ভালিব পাৰি তাৰ বিষয়ে আছিলে তুমি পাৰিবানে বা তোমাৰ থাকিব লাগে নে নালাগে তাৰ বিষয়ে নহয় আৰু আমি সদায় সেইবোৰ পাম আৱেগবোৰ খুব অস্থিৰ কেতিয়াবা আমি সেইবোৰ উপভোগ কৰোঁ কেতিয়াবা নকৰোঁ কেতিয়াবা সিহঁত ভাল কেতিয়াবা নহয় কেতিয়াবা সিহঁত পলাই আৰু তাত নাথাকে আৰু যেতিয়া আমি বিচাৰোঁ আৰু কেতিয়াবা যেতিয়া আমি নিবিচাৰোঁ তেতিয়া সিহঁত ভৰি থাকে আৰু সেই আমি আৱেগৰ স্বভাৱবোৰ জানিব লাগে আৰু আমি শিকিব লাগে যে আত্মদমনৰ ফলৰ বিষয়ে কাৰণ আমি এই ক্ষেত্ৰটোত নিশ্চয় কেতিয়াবা প্ৰলোভিত হ'ম আৰু আমি এটা সিদ্ধান্ত ল'ব লাগে যে হয়তো ঈশ্বৰৰ বাণীক বিশ্বাস কৰিব লাগে বা আমি কি অনুভৱ কৰোঁ তাক কেতিয়াবা মই মানুহক কওঁ তুমি বাইবেলৰ ঈশ্বৰক সেৱা কৰিব আছানে নে তোমাৰ অনুভূতিৰ ঈশ্বৰক শয়তানে আমাৰ অনুভূতিৰ দ্বাৰা কাম কৰিব বিচাৰে আৰু সেই অনুভূতিবোৰৰ ওচৰত নত কৰাব বিচাৰে সকলো সময়তে মোৰ জীৱনত বেলেগ বেলেগ ধৰণৰ আৱেগিক সমস্যা আছিলে মোৰ শৈশৱত অপব্যৱহৃত হোৱা বাবে নিশ্চয় তুমি অত্যাচাৰ পাব নালাগে আৱেগিক সমস্যা থাকিবৰ বাবে কিন্তু কিছুমান মানুহক আনকি সিহঁতৰ ব্যক্তিত্বৰ বাবে বেলেগতকৈ বেছি আৱেগিক হয় আৰু আমি সকলোৱে শিকিব লাগে যে আমাৰ আৱেগবোৰক কেনেকৈ চম্ভালিব লাগে সহায় কৰিব য'ত তোমাৰ বাজেটটো মিলিব আমি তোমাৰ চিন্তা কৰোঁ আমি তোমাক ভাল পাওঁ আৰু সম্পূৰ্ণ হোৱাটো বিচাৰোঁ আৰু আৱেগিকভাৱে শাৰীৰিকভাৱে বিত্তীয়ভাৱে মানসিকভাৱে সামাজিকভাৱে সম্পূৰ্ণ হোৱাটো বিচাৰা মনত ৰাখিবা যিষয়ে তোমাক তুমি কষ্ট পোৱা সকলোতে আৰোগ্য কৰিব পাৰে লগতে থাকা প্ৰত্যেক দিনাই জীৱন সলনি কৰাৰ এই প্ৰচেষ্টাৰ বাবে আমালৈ লিখি বা ফোন কৰি সহায় কৰক যদি আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো বিচাৰে ইয়াৰ উপৰি আপুনি আমাৰ ৱেবছাইটতো চাব পাৰে www.joysmyministry.org য'ত আপুনি দেখা পাব 14টা মিনিষ্ট্ৰীৰ আগতে লাভ কৰক জয়ছৰ টিচিং ৰিচোৰ্চেছ ট্ৰেভেল স্কেডিউল ডিজিটেল অনলাইন বুক ষ্ট'ৰ আৰু বহুত কিবা গতিকে নতুন জীৱন উপভোগ কৰা ভ্ৰমণ কৰোঁতে আমাক যোগাযোগ কৰক এয়াইতো সময় জীৱন উপভোগ কৰাৰ